জয় শ্ৰীৰাম বন্ধুসকল। আজি আমি জ্যোতিষশাস্ত্ৰত উল্লেখ থকা কেইটামান ধনযোগৰ বিষয়ে কথা পাতিম, যিকেইটা আপোনালোকে অতি সহজতে নিজৰ নিজৰ পত্ৰিকাৰ লগত মিলাই চাব পাৰিব যে সেই ধনযোগ আপোনালোকৰ পত্ৰিকাত আছে নে নাই। এতিয়া ধনযোগৰ কথা ক'বলৈ হ'লে আমি কেইটামান স্পেচিফিক ভাৱ পত্ৰিকাৰ আমি চাব লগা হয়। যেনে ধৰক ফাৰ্ষ্ট লগ্ন য'ৰ পৰা আমি মানুহ এজনৰ ব্যক্তিত্ব বা মানুহজনৰ পাৰ্চনেলিটিৰ বিষয়ে কওঁ যে মানুহজন কেনেকুৱা হ'ব। লগতে আহে আপোনাৰ দ্বিতীয় ভাৱ। দ্বিতীয় ভাৱৰ পৰা মানুহ এজনৰ টকা পইচা বা বিত্ত সম্বন্ধীয় বস্তুবোৰ বিচাৰ কৰা হয়। তৃতীয়তে আহে আপোনাৰ পঞ্চম ভাৱ। চতুৰ্থতে নৱম ভাৱ, য'ৰ পৰা আমি মানুহ এজনৰ জাতকৰ আমি ভাগ্য বিচাৰ কৰোঁ। পঞ্চমতে আহে আপোনাৰ আয় ভাৱ বা একাদশ ভাৱ। একাদশ ভাৱৰ পৰা মানুহ এজনৰ আমি আয়ৰ সম্বন্ধে বিচাৰ কৰা হয়। এতিয়া ধনযোগৰ বিষয়ে ক'ব লাগিলে প্ৰধানতঃ যদি দ্বিতীয় স্থানৰ অধিপতি আৰু পঞ্চম স্থানৰ অধিপতিৰ মাজত স্থান পৰিৱৰ্তন হয়। এতিয়া স্থান পৰিৱৰ্তন বিষয়ে ক'ব লাগিলে আমি ধৰক এটা উদাহৰণ লৈছোঁ যে কোনোবা এজন জাতকৰ মেষ লগ্নত দ্বিতীয় ভাৱত পৰিব আপোনাৰ বৃষ ৰাশি আৰু পঞ্চম ভাৱত পৰিব সিংহ ৰাশি। এতিয়া বৃষ ৰাশিৰ অধিপতি হৈছে শুক্ৰ গ্ৰহ আৰু সিংহ ৰাশিৰ অধিপতি সূৰ্য। যদি দ্বিতীয় স্থানৰ অধিপতি শুক্ৰ পঞ্চম স্থানত থাকে অৰ্থাৎ সিংহ ৰাশিত থাকে, আৰু সিংহ ৰাশিৰ অধিপতি সূৰ্য যদি দ্বিতীয় ভাৱত থাকে অৰ্থাৎ বৃষ ৰাশিত থাকে, তেতিয়াও এটা প্ৰবল ধনযোগ হয় বুলি শাস্ত্ৰত উল্লেখ কৰা হৈছে। ধনযোগৰ ফলত কি হয়, মানুহ এজনৰ ওচৰত প্ৰচুৰ পৰিমাণে টকা পইচা থাকে বা তেওঁলোক ভূমিপতি হয়, মানে সকলো ধৰণৰ সা সুবিধা তেওঁলোকে ভোগ কৰিব পাৰে। দ্বিতীয়তে আছে দ্বিতীয় স্থানৰ অধিপতি আৰু একাদশ স্থানৰ অধিপতিৰ মাজত যদি স্থান পৰিৱৰ্তন হয়। এতিয়া মেষ লগ্নৰ কথাই কৈছোঁ মই, যিহেতু গোটেইকেইটা লগ্নৰ উদাহৰণ দিয়াটো বহুত দীঘলীয়া হৈ যাব বা সম্ভৱ নহয়। আপোনালোকে এইটো উদাহৰণ লৈ পেলাই মিলাই চাব পাৰিব। যদি কিবা অসুবিধা পায় আপোনালোকে কমেণ্ট কৰি জনাব। এতিয়া ধৰক মেষ লগ্নৰ কাৰণে দ্বিতীয় স্থানৰ অধিপতি গ্ৰহ মই ক'লোৱে যে শুক্ৰ গ্ৰহ বৃষ ৰাশি পৰে দ্বিতীয় ভাৱত, আৰু একাদশ স্থানত আহে আপোনাৰ কুম্ভ ৰাশি, যাৰ অধিপতি শনিদেৱ। এতিয়া যদি শনিদেৱ বৃষ ৰাশিত থাকে আৰু শুক্ৰ গ্ৰহ যদি আপোনাৰ কুম্ভ ৰাশিত থাকে, তেতিয়াও এটা প্ৰবল ধনযোগ হয়। কিন্তু ইয়াৰ লগত এটা কথা হৈছে আপোনাৰ যিকোনো দুস্থানৰ অধিপতি এই যোগত সংযুক্ত হ'ব নালাগে। দুস্থান বুলি ক'লে আমি ষষ্ঠ স্থান, অষ্টম স্থান, দ্বাদশ স্থানক আমি প্ৰধানতঃ বুজোঁ। তো ষষ্ঠ স্থানৰ অধিপতি, অষ্টম স্থানৰ অধিপতি আৰু দ্বাদশ স্থানৰ অধিপতি এই যোগত সংযুক্ত হ'ব নালাগে, নহ'লে মানে ধনযোগৰ যিখিনি ৰিজাল্ট পাব লগা আছে সেই মানে বহুতখিনি পৰিমাণে কমি যায়। এতিয়া তৃতীয়তে ক'ব লাগিলে যদি পঞ্চম স্থানৰ অধিপতি আৰু নৱম স্থানৰ অধিপতি এওঁলোক স্বক্ষেত্ৰত থাকে। এতিয়া ধৰক মই এটা বেলেগ এটা লগ্নৰ উদাহৰণ লৈছোঁ। ধৰক কাৰোবাৰ তুলা লগ্নৰ পঞ্চম স্থানত পৰে আপোনাৰ কুম্ভ ৰাশি। তো কুম্ভ ৰাশিৰ অধিপতি হ'ল শনি। তো শনি যদি কুম্ভ ৰাশিতে থাকে আৰু নৱম স্থান আহিব আপোনাৰ মিথুন ৰাশি। তুলা ৰাশিৰ কাৰণে নৱম ভাৱত মানে ভাগ্য ভাৱত মিথুন ৰাশি পৰে। তো যদি মিথুন ৰাশিৰ অধিপতি বুধ যদি নৱম ভাৱত থাকে, তো এয়াতো এটা মানে প্ৰবল ধনযোগ হোৱা বুলি শাস্ত্ৰত কৈ থোৱা আছে। চতুৰ্থতে আছে যদি ধৰক আপোনালোকৰ ধনকাৰক গ্ৰহ হৈছে আমাৰ বৃহস্পতি। যদি বৃহস্পতি গ্ৰহই দ্বিতীয় স্থানৰ অধিপতি বা দ্বিতীয় ভাৱৰ অধিপতি আৰু বুধৰ লগত সংযুক্ত হয়, তেতিয়াও এটা প্ৰবল ধনযোগ হয়। ইয়াতে বুধৰ কথাটো হৈছে কি, বুধ এটা শুভ গ্ৰহ হয়, নৈসৰ্গিক শুভ গ্ৰহ। গতিকে দ্বিতীয়পতি আৰু ধনকাৰক বৃহস্পতিৰ যিটো ৰিজাল্ট দিব লগা আছে, সেই ৰিজাল্টটো বহুতখিনি বুধে বঢ়াই দিয়ে, কাৰণ বুধ এটা নৈসৰ্গিক শুভ গ্ৰহ।
আপোনালোকে এইটো চাব পাৰিব। যদি লগ্ন অধিপতি, লগ্ন স্থানৰ অধিপতি, দ্বিতীয় স্থানৰ অধিপতি আৰু একাদশ স্থানৰ অধিপতি এওঁলোক স্বক্ষেত্ৰী হয় বা নিজ নিজ ভাৱত থাকে। এতিয়া ধৰক মই এটা উদাহৰণ লৈছোঁ, যেনে ধৰক কাৰোবাৰ কৰ্কট লগ্ন, কৰ্কট লগ্নৰ অধিপতি গ্ৰহ চন্দ্ৰ যদি লগ্নতেই থাকে, কৰ্কট লগ্নৰ বাবে ধনভাৱৰ স্বামী হৈছে সূৰ্য, কাৰণ ধনভাৱত সিংহ ৰাশি পৰিব। যদি সূৰ্য সিংহ ৰাশিতে থাকে মানে দ্বিতীয় ভাৱত, আৰু কৰ্কট ৰাশিৰ বাবে একাদশ ভাৱত পৰিব আপোনাৰ বৃষ ৰাশি। বৃষ ৰাশিৰ অধিপতি গ্ৰহ হৈছে শুক্ৰ। যদি ধৰক লগ্ন অধিপতি চন্দ্ৰ লগ্নতে থাকিলে, দ্বিতীয় স্থানৰ অধিপতি সূৰ্য স্বক্ষেত্ৰত থাকিলে অৰ্থাৎ সিংহ ৰাশিত থাকিলে, আৰু একাদশ স্থানৰ অধিপতি শুক্ৰ যদি বৃষ ৰাশিত থাকে, তো ইয়াতো এটা প্ৰবল ধনযোগ হোৱা বুলি কৈছে। নেক্সট মই ক'ব ওলাইছোঁ, ধৰক যিকোনো লগ্নৰ ক্ষেত্ৰত দ্বিতীয় স্থানৰ অধিপতি আৰু একাদশ স্থানৰ অধিপতি যদি লগ্নত আহি যুক্ত হয়, তাতো এটা প্ৰবল ধনযোগ হোৱা বুলি শাস্ত্ৰত উল্লেখ আছে। ধৰক মই এটা উদাহৰণ লৈছোঁ, ধৰক কাৰোবাৰ বৃশ্চিক লগ্ন, বৃশ্চিক লগ্নৰ বাবে ধনস্থানৰ অধিপতি হৈছে বৃহস্পতি, কাৰণ ধনস্থানত ধনু ৰাশি পৰিব, ধনু ৰাশিৰ অধিপতি গ্ৰহ বৃহস্পতি। আৰু বৃশ্চিক ৰাশিৰ একাদশ ভাৱত পৰিব আপোনাৰ কন্যা ৰাশি, কন্যা ৰাশিৰ অধিপতি গ্ৰহ হৈছে বুধ। যদি বৃহস্পতি আৰু বুধ বৃশ্চিক ৰাশিত আহি মানে সংযুক্ত হয় বা একেলগে লগ্নত উপবিষ্ট হয়, তেতিয়াহ'লেও এটা প্ৰবল ধনযোগ হয় বুলি শাস্ত্ৰত উল্লেখ আছে। তো এইকেইটা আছিলে আজিৰ এইকেইটা যোগৰ বিষয়ে মোৰ ক'ব লগা আছিলে। তো আপোনালোকে নিজৰ নিজৰ পত্ৰিকাত দ্বিতীয় স্থানৰ অধিপতি আৰু পঞ্চম স্থানৰ অধিপতি, নৱম স্থানৰ অধিপতি, একাদশ স্থানৰ অধিপতি, এইকেইটাৰ যে কথা মই যিখিনি ক'লোঁ আপোনালোকে এবাৰ মিলাই চাব। যদি আপোনালোকৰ পত্ৰিকাত এনেকুৱা যোগ আছে বা বস্তুখিনি মিলিছে, তো আপোনালোকে মোক কমেণ্ট কৰি জনাব, বা বুজাত কিবা অসুবিধা হ'লেও মোক কমেণ্ট কৰি জনাব, মই বস্তুখিনি আপোনালোকক বুজাই দিব পাৰিম। ধন্যবাদ।